হে গাইছ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে কি আজি পূৰা একদম ওলাই লৈছোঁ দেখিছে গা পা ধুই একদম পূৰা এতিয়া 9টা বাজিছে আৰু এই 9টা বজাত মই গা পা ধুই ওলাই লৈছোঁ দদাহঁতৰ ঘৰলৈ যাবলৈ আৰু দদাহঁতৰ ঘৰত মানে দদাহঁতৰ ছোৱালীজনী মানে ভণ্টি আজি মৃত্যু হোৱা উৰিয়াম ঘাটলৈ দিছে উৰিয়াম ঘাটৰ পৰা মানে ইয়াত আহিব আৰু মৃত্যু হ'বলৈ আৰু তালৈকে এতিয়া মই ওলাই আছোঁ গা পা ধুই আৰু আজি যিহেতু হোলী হেপী হোলী সকলোকে মোৰ ফালৰ পৰা আৰু এতিয়া যাওঁ দদাহঁতৰ ঘৰত কি দেখাব পাৰোঁ আৰু হোলীৰ আজি খেলোঁ নে নেখেলোঁ ঠিক নাই তথাপি মাতিছে বৰপথাৰলৈ আৰু বৰপথাৰ টাউনলৈ মাতিছে মানে যাব পাৰিছোঁ নাযাবও পাৰিছোঁ কিন্তু আজি আপোনালোকক দেখাম আৰু কি দেখাব পাৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে ব'লক যাওঁ এতিয়া দদাহঁতৰ ঘৰলৈ বুলি আৰু এইফালে পূৰা একদম মানে ছোৱালী ঘৰৰ মানুহ আহি পাই গৈছে আমি এতিয়া পূৰা মানে দৰা ঘৰৰ মানুহ পাই গৈছে চৰি আৰু এইফালে আছোঁ পদূলিমুখত আৰু এইফালে দেখিছে আপোনালোকক দেখাই দিছোঁ এইয়া ছোৱালী ঘৰ একদম দৰা ঘৰ আহি গ'ল এয়া আৰু কি দেখাব পাৰোঁ আপোনালোকে চাই থাকিব মজা আছে ভিডিঅ'টো দেখাই আছোঁ আৰু এইফালে পূৰা একদম মানে দৰা ঘৰ সকলো পাই গ'লহি ৰাইজ আৰু এইফালে দেখিছে দৰা আৰু কইনা এইফালে দৰা সখীয়েক আৰু দৰা মাজজন হয় আৰু এইফালে আমাৰ ভণ্টি ছোৱালী আৰু ন কইনা হয় নে নহয় আৰু এইফালে দেখিছে নহয় কাটন কি দিছে চুলি কাটন দেখো তাৰ বাবুৱা আৰু এইফালে চব আৰু আদৰিছে আৰু এইফালে কি ক'ম আৰু আদৰি ধুনীয়াকৈ আনিব এতিয়া ভিতৰলৈ সেই ভিতৰত চাই থাকিব আৰু কি দেখাব পাৰোঁ হয় নহয় একদম পূৰা সৰু সৰু তথাপিও বিয়াখন পাতিছে ভালে হৈছে দে পাতিছে এইটো আমাৰ ছোৱালীৰ ককায়েক একদম থিয় হৈ আছে গামোচা চামোচা চুৰিয়া পিন্ধি দেখিছে নাই এইটো যোন কৰিছিলোঁ আৰু এইফালে এইজন আমাৰ দাদাই মানে ছোৱালী বাপেক এইজন যোন কৰিছোঁ অলপ আৰু এইফালে একদম মাকে আদৰি আছে ইয়াত দেখিছে খুৰী হয় আৰু এইফালে সেইটো পূৰা হাঁহি আছে একদম উপায় নাই আৰু চাই থাকক ভিডিঅ'টো পূৰা খাই আছে দুবাৰ আৰু এই দুবাৰ মানে একদম পূৰা প্ৰথমবাৰ খালে আৰু এই প্ৰথমবাৰ খাই ছেকেণ্ডবাৰ খাইছে আৰু আপোনালোকে দেখিবলৈ পাইছে একদম পূৰা ধামাকা মজা আৰু এই মজা মজা আৰু অ'কে আৰু মই ডেছক্ৰিপশ্যনত দি দিম চাই থাকিব আৰু এইফালে মই একদম পূৰা বিয়া ঘৰ মানে পূৰা ৰভাতলিত আছোঁ এই ৰভাতলিত আপোনালোকক কি দেখাব পাৰোঁ চাই থাকিব কৈ দিয়া তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো তোমাৰ লোহিত গগৈ তোমাৰ অ'কে আৰু এইফালে পূৰা একদম মানে পূৰা দিগদাৰ একদম পূৰা বিয়া ঘৰ পূৰা সন্মুখত আৰু সন্মুখৰ পূৰা আপোনালোকক দেখাই আছোঁ বিয়া ঘৰৰ একদম পূৰা ধামাকা ভিডিঅ' চাওক আৰু এইফালে মোৰ লগত ভিনি আছে আৰু ভিনি মানে কি আমাৰ দাদাহঁতৰ যি বাইদেউক নিছে আৰু এই বাইদেউৰ ভিনি আৰু আপোনালোকক দেখাই আছোঁ ভিনি এই চাওক ভিনি এই আমাৰ ভিনি আপোনাৰ এবাৰ মানে কি নতুনকৈ নামটো কৈ দিয়ক আপোনাৰ মই ইউটিউব চেনেলত দিম আৰু সেই নামটো কৈ দিয়ক ঐ অঁ এনেকৈ কৰি দিয়া মাইলটো হেৰাই থাকিলে ঐ থোন এইফালে কৰি দে কৰি দিয়া চুম এটা দি দিয়া আমাৰ খুৰী এয়া দেখিছে
একদম পুৰা তামোল পাণ দিয়া ৰেডি হৈ আছে আৰু এইফালে আমাৰ লগত আছে পুৰা আমাৰ ভাইটিকা আমাৰ এইজন আছে আৰু এইফালে পুৰা ভাইটিকা আছে আৰু এইফালে আমাৰ বহি আছে আমাৰ এয়া আমাৰ খুৰী এইফালে দেখিছে আমাৰ খুৰী এইফালে বহি আছে আমাৰ দাদাই এইজন আমাৰ সৰুপথাৰত যিজন থাকে ভেটেৰিনেৰী ডাক্তৰ আৰু সেইজন আছে আমাৰ লগত আৰু এইজন দাদাই আৰু এইফালে আছে মই কিন্তু চিনি নাপাওঁ তথাপিও মই দেখাই দিছোঁ এপাক আৰু এইফালে মোৰ লগত আৰু এইফালে দাদাই বুলি কৈছোঁ আৰু এইফালে দাদাই আছে আৰু এইফালেও দাদাই আছে এজন মই দেখাই দিছোঁ পুৰা ধুনীয়াকৈ একদম এইফালে এজন আৰু এইফালে এজন আৰু এইফালে আমাৰ আমেৰিকাই আছেই আৰু এইফালে দেখাই দিছোঁ আৰু এইফালে আমাৰ দাদাই আছে একদম পুৰা ভেটেৰিনেৰী ডক্তৰ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকক কি দেখাব পাৰোঁ একদম পুৰা ধুনীয়াকৈ মজা আছে আৰু এইফালে আমাৰ ব্ৰইলাৰ আছে হয় নে নহয় অঁ আৰু এইফালে দেখাই দিছোঁ আপোনালোকক পুৰা স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আপোনালোকে আৰু কি দেখাব পাৰোঁ বলক শেষলৈকে আৰু এইফালে পুৰা একদম পুৰা ধানক একদম পুৰা বিয়া ঘৰত আপোনালোকে চাই থাকক এই ধামাকা পৰিৱেশটো আপোনালোকক দেখাই আছোঁ আৰু ধামাকা পৰিৱেশটো মানে কি একদম পুৰা বিয়া ঘৰ চাই থাকক এইয়া চুমি নব এইফালে ৰেখা চাই দে নমস্কাৰ এইফালে দেখিছে আমালোকে এইফালে আমাৰ এইটো শ্বিলং চিফা এইফালে দেখি আছোঁ আমাৰ নব এই দেখিছে কেনেকৈ চকু টিপে এইফালে আমাৰ বাইদেউ আৰু এইফালে পুৰা দেখি আছে একদম পুৰা আমাৰ এই দাদা আমাৰ এইজনী শ্বিলং পিঠা আৰু এইফালে পুৰা ধুনীয়াকৈ আমাৰ ভিনিয়ে এই দেখিছে ভিনিয়ে পুৰা একদম পুৰা এইফালে কুকুৰা মানে কি হাঁহ চীনা হাঁহ একদম পুৰা পুৰি আছে মানে কি গুচাই আছে আৰু এইফালে আপোনালোকৰ এই ৰাতি 10টা বজাত চীনা হাঁহ গুচাই আছে চাওক বিয়া খাবলৈ চীনা হাঁহ গুচাই আছে আৰু একদম পুৰা দেখাই দিছোঁ আৰু মই এফালৰ পৰা আহোঁগৈ বাৰু অকণমান টাইম পাছ কৰি আপোনাক দেখাই আছোঁ আৰু কি দেখাব পাৰোঁ লাষ্টৰ কোবত চাই থাকব।